3, 2, 1. মই বাঘ নেদেখিলো আজি বাঘ দেখিম বাও কি বস্তি লাগিব সেইফালে দিল্লীৰ এপাছ আছে বেলিটো ডুবিবৰ হৈছে কি ধুনীয়া লাগিছে गुवाहाटी का तो नेचुरल पार्क है यहाँ बना के रखा है ना नहीं यहाँ प्लास्टिक के पेड़ है नहीं मैं प्लास्टिक के पेड़ नहीं दे रही हूँ बता रही हूँ क्या लिखा है इसमें हेलो फ्रेंड्स वेलकम बैक टू माय चैनल আজি আমি আছো এটা ধুনীয়া জায়গাত কোড আছো কেনেকে আছো কি কৰিছো সকলো দেখুৱাম ব্লগটো চাও নতুন বছৰৰ প্ৰথম দিনটোতে প্ৰকৃতি আৰু জীৱ-জন্তুৰ মাজত এটা সুন্দৰ মুহূৰ্ত কটালো আৰু মই এই ব্লগটো বনালো আপোনালোকক দেখাবলৈ কাৰণে মই যি দেখিলো আপোনালোকে কিয় পিছ পৰি ৰবি হয় এইখন হৈছে रोहतक भास्कर न्यूज़ पेपर ইয়াতে ধুনীয়াকৈ লিখা আছে মিনি চিড়িয়া ঘৰ মে মনায়া হ্যাপি নিউ ইয়াৰ হয় বন্ধু-বান্ধৱীসকল আজি আমি দিল্লীৰ পৰা প্ৰায় 70 কিলোমিটাৰ আঁতৰত থকা দিল্লী বাইপাছৰ ওচৰত এখন ধুনীয়া চিৰিয়াখানাত আছো য'ত মই বহুত ধুনীয়া ধুনীয়া জীৱ-জন্তুৰ লগতে প্ৰকৃতিৰ মনোৰম সৌন্দৰ্য উপভোগ কৰিলো প্ৰায় 4300 দৰ্শকে আহি এই চিৰিয়াখানাখনত কালিৰ দিনটোত ভিৰ কৰে আৰু যাৰ কাৰণে সম্পূৰ্ণ দিল্লী ৰোড ট্ৰেফিক জামৰে ভৰি পৰে আচলতে কিছুদিনৰ আগতে এই চিৰিয়াখানাখনলৈ দুটা ডাঙৰ ডাঙৰ বাঘ অনা হৈছে বিভিন্ন ঠাইৰ পৰা খুব ধুনীয়া বাঘকেইটা দেখিবলৈ ওলকচোন ভিডিঅ'টোৰ জৰিয়তে বাঘকেইটা কেনেকুৱা চাওঁ ফাইনেলি এতিয়া টিকেটৰ কাৰণে ৱেইটিং টিকেট কটা হৈ গ'ল 10 টকাৰ দুটা টিকেট এতিয়া এন্ট্ৰি 10 रुपये से लिया है লেটস গো तो फाइनली हमने चिड़ियाघर के अंदर एंट्री मार ली है তো ইয়াতে মই প্ৰথমতে দেখিলো অষ্ট্ৰিচ মই জীৱনত কেতিয়াও অষ্ট্ৰিচ দেখা নাই সকলোতকৈ ডাঙৰ প্ৰকৃতি মানে পৃথিৱীৰ সকলোতকৈ ডাঙৰ কোষটো হৈছে অষ্ট্ৰিচৰ কণীটো গতিকে বলকচোন অষ্ট্ৰিচটো দেখিবলৈ কেনেকুৱা লাগে চাও गलत है हम बुलाना গুৱাহাটীত নাই কিন্তু অষ্ট্ৰিচ মই দেখা নাই দেখি আহিব লাগিছে অষ্ট্ৰিচ हिरन दिखा ইয়াতে কি আছে হা ন এইবোৰ বনৰীয়া প্ৰজাতিৰ হাড়গিলা চৰাইৰ দৰে দেখিবলৈ হাঁহ এই হাঁহকেইটাও মই প্ৰথমতে আমাৰ তাতে দেখা নাছিলোঁ ইয়াত আহি দেখিছোঁ ভাল লাগিলে দেখি সেনেকুৱা ডেচিডিয়াছ ফৰেষ্টৰ বিভাগ আছে নহয় ট্ৰপিকেল এভাৰগ্ৰেন ডেচিডিয়াছ ফৰেষ্ট মেনগ্ৰোভ ভেজিটেশ্যন হয় নাই তো হাৰিয়ানা এইটো ডেচিডিয়াছ ফৰেষ্ট দেখিবলৈ পোৱা যায় এইটো এটা নাহৰ ফুটুকী বাঘৰ প্ৰজাতিৰে কিন্তু ইয়াতকৈও বহুত ডাঙৰ এই দুটা বাঘ নতুনকৈ অনা বাঘ দুটা নহয় ডাঙৰ বাঘ দুটা অনা হৈছে ধুনীয়াকৈ বহি আছে বহি বহি মানে অভ্যাস হৈ গ'ল ফাইনেলি আহি এই দুটা বস্তুক চাবলৈ আমি আহিছিলো পাই গলো বহুত ধুনীয়া ধুনীয়াকে শুই আছে এতিয়া সি চাব দেই হোৱাইট টাইগাৰ নেই এইটো হৈছে একদম মজবুত টাইগাৰ আৰু মানে কি ন সাগৰ এইটো আমাৰ গজৰাজ ডাঙৰটো দেই এইটো আগে 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 তো ফ্ৰেণ্ডছ ফাইনেলি বাঘটো শোৱাৰ পৰা উঠি গ'ল এইয়া গহীন গহীন খোজেৰে বনৰ ৰজাৰ আমাৰ ফালে আগমন শুই থকা বাঘটোক মানুহজনে উঠাইহে এৰিলে বাঘৰ আচলতে কেতিয়াও বাঘৰবিলাক পচন্দ নহয় সিহঁতে কেতিয়াও গোট বান্ধি
চিকাৰ নকৰে, অকলে থাকি বাঘে চিকাৰ কৰে। সেইকাৰণে চিঞৰ বাখৰ হুলস্থুল শুনি বাঘটো আগুৱাই আহিছে এইফালে। মাতিছো আমিও বাঘক এবাৰ ক'লো হেপ্পী নিউ ইয়েৰ টাইগাৰ জি। এইটো বাঘৰ উপৰিও আৰু দুটা অন্য বাঘ আছে, যি দুটা বাঘ অলপতে ইয়ালৈ অনা হৈছে। এটা নাম সাগৰ, এটা নাম আশা। আৰু এই বাঘ দুটা ৰাজেশ জৈন নামৰ ব্যক্তি এজনে ইয়াতে দান কৰিছে। ব'লক চাওঁ। মৰমত ৰাখিলে যে জন্তুবিলাকেও পোহ মানে দেই, এইটো বনৰীয়া বস্তু হয় ন, বনৰীয়া জন্তু। তো এতিয়া চাওকচোন এনেকৈ কিমান ধুনীয়াকৈ সন্ধিয়া হোৱাৰ লগে লগে পিঞ্জৰাৰ ভিতৰত সোমাই গৈছেগৈ। अंदर शेर है, अंदर तभी शेर इतने है। आराम से जा रहा है। हाँ जा रही है। मैं भी तो देखते हैं लायन को। বাঘটোৰ নাম সাগৰ আৰু এৰিৰ নাম আশা। Oh my God, आजा बाहर आजा, एक बार देखते हैं तुम्हें। बाकी आशा और सागर बाहर आ गए हैं, शेर बाहर है अभी। शेर ने हमें दूर से देख रहे हैं, अगर नजदीक मिल गई तो क्या हालत करेगी। लेकिन हमारी आशा तो बेहद खूबसूरत है, मजा आ गया देख देख। এইটো মোৰা ইমান ধুনীয়া লাগিছে, আকাশৰ মনোমোহা দৃশ্যবোৰ দেখি সঁচাই দেই ভাল লাগিলে। প্ৰকৃতিৰ হাৰিয়ানা ৰাজস্থানত বহুত মৌৰা চৰাই দেখিবলৈ পোৱা যায় আৰু নেশ্যনেল জুটো ইয়াক সংৰক্ষণ কৰি ৰখা হৈছে। আগত আছে দুটা হৰিণা মোৰ পিছফালে, দেখিব এতিয়া আপোনালোকে, ৰ'ব দেখাই আছোঁ। এইকেইটা বগা বগা হৰিণা। এইখিনিতে আছোন কি ধুনীয়া লাগিছে দেখিবলৈ, পকোৱা পকোৱা একেবাৰে। বগা হৰিণাও দেখুওৱা নাই আগতে অৱশ্যে, মই এতিয়া দেখিছোঁ আৰু এবাৰ। হওক, ইয়াৰ গভৰ্ণমেণ্টে মানে পক্ষী আৰু জীৱ জন্তুসমূহ মানে সংৰক্ষণ কৰি ৰাখিছে। ইয়াতে দুটা অষ্টিচ, এই দুটা একেলগে আছে আৰু তাত এটা আছিলে ন, তিনিটা। এইফালে এটা আছে, চাৰিটা। আৰু ডাঙৰ ডাঙৰ বাঘকেইটাও আছে। ঠিকেই আছে বাৰু, ভালেই লাগিলে। অষ্টিচ, উট পক্ষী। বাকী চিৰিয়াখানালৈকে জীৱ জন্তুবিলাক সংৰক্ষণ কৰি ৰাখিছে, আমিও আজি দেখিবলৈ পালোঁ, ভালেই হ'ল বাৰু। আৰু নজনা নজনা নেদেখা বহু কিছুমান জীৱ জন্তু দেখিবলৈ পালোঁ। এতিয়া ঠাণ্ডাও পৰিছে, বেলিও বহিছে, এতিয়া আমি ঘৰমুৱা হ'ম। আজি বৰ ধুনীয়া লাগে। গুৱাহাটীত আগতে নেদেখা আৰু অসমৰ চাৰিওফালে মই দেখি নোপোৱা কিছুমান জীৱ জন্তু ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে দেখিবলৈ পাই মোৰ বৰ ভাল লাগিলে। আজি 1 জানুৱাৰীটোৰ দিনটো মই এনেকৈয়ে জীৱ জন্তু আৰু প্ৰকৃতিৰ মাজত উপভোগ কৰিলোঁ, আপোনালোককো দেখুৱালোঁ। ভাল পালে যদি ব্লগটো মোৰ লাইক কৰি দিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে। লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা নতুন নতুন আপডেট পাই থাকিবৰ কাৰণে মোৰ ব্লগটো ছাবস্ক্ৰাইব কৰি ল'ব। ইউটিউব চেনেল য়াত্ৰা @23।